জয় হিন্দ, গুড ইভিনিং সকলোকে। আৰু এটা বহুত ভাল খবৰ দিবলৈ কাৰণে তোমালোকৰ সন্মুখত আহিছোঁ, ঠিক আছে। ইণ্ডিয়ান আৰ্মিত কোনে কোনে বিচাৰি আছিলে যে অগ্নিবীৰৰ পোষ্ট কেতিয়া আহিব, ফাইনেলি অগ্নিবীৰৰ পোষ্ট আহি গ'ল আৰু বৰ্তমান এপ্লাই চলি আছে। 13 তাৰিখৰ পৰা এপ্লাই শুৰু হৈছে, 1 তাৰিখ লাষ্ট ডেট হয়। আপোনালোকে যদি 8 পাছ কৰিছে তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব। ল'ৰা ছোৱালী দুয়োটাৰ কাৰণে ভেকেঞ্চি আছে, ঠিক আছে। জেনেৰেল ডিউটি জিডিৰো আছে পোষ্ট, টেকনিকেলৰ পোষ্ট আছে, ট্ৰেডমেনৰ পোষ্ট আছে, সকলোখিনি। আৰু এইবাৰ কি হ'ল, তোমালোকৰ যিটো বয়স বয়সটো বঢ়াই দিছে। মানে আগতে 21 বছৰ আছিলে, এতিয়া 22 বছৰলৈকে তোমালোকে এপ্লাই কৰিব পাৰিবা জেনেৰেল ডিউটিত, ঠিক আছে। আৰু টাইমটো বঢ়াই দিছে। আপোনালোকে যদি ৰিটেন ক্লিয়াৰ কৰে তো দৌৰাৰ কাৰণে টাইমটো বঢ়াই দিছে। তো গোটেইখিনি কথা আমি একদম মানে লং ভিডিঅ'ত পাতিম, ঠিক আছে। কাৰণ ইয়াতে মেক্সিমাম টাইম 3 মিনিট হয়। তো ইউটিউবত গোটেই ফুল নটিফিকেশ্যনখন পঢ়িম, ঠিক আছে। ল'ৰা কিমান দৌৰিব লাগিব, ছোৱালী কিমান দৌৰিব লাগিব, আৰু ৰিটাৰ্ণত কিমান পাব লাগিব, তো গোটেইখিনি কথা পাতিম, ঠিক আছে। তো ইউটিউবত যোৱা আৰু ইয়াতে কমেণ্ট কৰা ইউটিউব বুলি। চ' মই যাতে ইউটিউবত তোমালোকক একদম ভালদৰে বিতং কৰি দেখুৱাই দিব পাৰোঁ, ঠিক আছে। তো 8 পাছ সকলৰ কাৰণে ভেকেঞ্চি আছে। তো গোটেইখিনি কথা পাতিম, ঠিক আছে। এতিয়া তোমালোকক যাত মানে ইনফৰমেশ্যনটো দিছোঁ আৰু ষ্টাৰ্টিং হৈ গৈছে। তো 13 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে। চ' তোমালোকে যাতে 1 তাৰিখৰ আগত তোমালোকে এপ্লাই কৰা। বাকী আমি পিছত ধুনীয়াকৈ কথা পাতিম। অহাকালি মই ইউটিউবত ফুল ভিডিঅ' আপলোড কৰিম। তো তোমালোকে ফুল ভিডিঅ' বুলি ইয়াত জাষ্ট কমেণ্ট কৰা আৰু অহাকালি তোমালোকে 12টাৰ আগত তোমালোকে ফুল ভিডিঅ' পাই যাবা। জয় হিন্দ, জয় ভাৰত, জয় অসম।